কোন বাৰু এয়া ভিকুদা আৰু এয়া কোন হয় নীল দা গায়ক হয় ন গায়ক দাদা হয় দাদা গায়ক আৰু গায়ক আকৌ আমাৰ জুবিন দা তেওঁলোকৰ গুৰু আছিলে তেওঁলোকে কয় আমাৰ জুবিন দা গুৰু ভগৱান বুলি কয় তেওঁলোকে আৰু এওঁলোক হৈছে শিষ্য তেওঁ শিষ্য কিন্তু গুৰুজনা গুণচক আৰু শিষ্যকেইটা গুণচক যেতিয়ালৈকে তেওঁ আছিলে তেওঁৰ লগত একেলগে গৈছিলে আৰু তেওঁলোকে এওঁলোকৰ নাম দি দি এওঁলোকক ওপৰলৈও উঠালে তেওঁলোকে সেই গুৰুজনৰ নেগু ধৰি গ'লোঁ উঠিলেও যেতিয়া তেওঁ নাই বুলি গম পালে নাইকিয়া হ'ল এতিয়া সেই মানুহকেইটা ক'ৰবাত গাঁতৰ পৰা ওলাইছে নাজানো শিয়ালৰ নিচিনাকৈ ওলালে ভুমুককৈ ওলাই পিনি ৰাইজক কি কৈছে ভগৱানে ভালে কওক কি এইকেইজনে আজি এনেকুৱা হৈ আছে ল'ৰা ছোৱালীক শিক্ষা ক্ষেত্ৰত আৰে ভাই তোমালোকৰতো ল'ৰা ছোৱালী আছে ন তোমালোকৰ শিক্ষা ক্ষেত্ৰত যদি এনেকুৱা হয় কি কৰিবা তেতিয়া এইটো নহয় যেন কাৰো লগত হ'ব ন কোনো পাৰ্টি কথা ইয়াত নাহে ইয়াত শিক্ষা ক্ষেত্ৰত আহিছে আৰু বাকী এইকেইজনে কি কৈছে বানপানী আমাৰ দাদাই কৈছে কি বানপানীত আজি আমাৰ এইটো নহয় যে ক'তো বানপানী নোহোৱাকৈ নাথাকে চবতে হয় এই শিৱসাগৰ পিনে আজি বানপানী হৈছে তেওঁলোকে কি কৈছে অলপ সাৱধানে থাকক ভগৱানে আপোনালোকক ভালে কওক আৰে ভাই ভগৱানে যদি ভালে কৰিলেহেঁতেন বানপানী নকৰিলেহেঁতেন যদি ভগৱানে ভালে কৰিবলৈ হ'লে বানপানী কৰিলেহেঁতেন নেকি ভগৱানে যদি ভালে যদি কৰিবলৈ হ'লে মানুহৰ ঘৰ দুৱাৰ ভঙালাহেঁতেন নেকি নাভাঙিলেহেঁতেন যা যিটো প্ৰকৃতি নিয়ম সেইটো হ'বই আৰু তুমি ক'ব নালাগে ভগৱানে ভালে ৰাখক যেতিয়া যিখিনি মৰিব লাগে যিখিনি যি হ'ব লাগে হ'ল যিমান কেইজনক যি অসুবিধা হ'বলগীয়া হৈ গ'ল ভগৱানে যাৰ লগত যি কৰিলে এতিয়া যিকেইজন আছে যিকেইজন নাই সেইকেইজনক ভগৱানে সদগতি দিয়ক ভগৱানে ভালে ৰাখক এইটো বা কোনো একো কৰিব নোৱাৰে আৰু যিকেইজন এতিয়া হাঁহত পানী নচোৱা নিচিনা হৈ আছে তেওঁলোকৰ কাৰণেতো আপোনালোকে অলপ মাত মাতিব লাগে ভগৱানে ভালে ৰাখক এই ইমান টকা কমাইছে ইমান টকা ঘটিছে আজি সেই বিহু প্ৰগ্ৰেম এখন আহিলে যেন আপোনালোকে 8 লাখ টকা 9 লাখ টকা 7 লাখ টকা আপোনালোকে ডিমাণ্ড কৰে এইবোৰ পইচা কাৰপৰা আহে কমিটিখিনিয়ে যেন পাতে কি কমিটি পইচা দিয়ে নেকি কমিটি পকেটৰ পৰা দিয়ে নিদিয়ে নহয় এই মানুহখিনিৰ পৰাই দিয়ে ন মানুহখিনি চান্দা তুলিয়ে দিয়ে ন এখন প্ৰগ্ৰেম পাতিলে তহঁতি এখন প্ৰগ্ৰেমত তোমালোকে যেন 8 লাখ 9 লাখ টকা যেন চাৰ্জ কৰা ক'ৰপৰা পোৱা সেইখিনি পইচা এই মানুহখিনিৰ পৰাই যায় নহ'লে তোমালোকক চাবলৈ দৰকাৰাই নাই তোমালোকৰ গানটো শুনিয়ে থাকে কেছেটত বা ইউটিউবত আজিকালি ছ'চিয়েল মিডিয়া ইউটিউবত শুনিয়ে থাকে তোমালোকক চাবলৈ কি দৰকাৰ আছে ইউটিউবতো তোমালোকৰ ফেচটো দেখাই পাই যায় আৰু চাবলৈ কি দৰকাৰ আছে সেইখিনিকেতো গান গোৱা হয় একেখিনিকে মানুহে যায় কি তোমালোকৰ প্ৰতি এটা মৰম আছে আস্থা আছে সেইটো কাৰণেতো যায় ন চাবলৈ আৰু যেতিয়া তোমালোকৰ যেতিয়া মানুহখিনি টাইম আহিব তোমালোকে কি কয় পাল মাৰি দিয়া এনেকৈ কথা এটা কৈ পিনি পাল মাৰি থৈ দিয়া আকৌ টাইম আহিব বিহুটো টাইমত ওলাবাহি আকৌ বাবা ইমানটো ডিমাণ্ড কৰিবলৈ ধেত আমাৰ মানুহখিনি বুৰ্বক হয় এইবোৰ গায়ক বুলি নকয় এইবোৰ গায়ক নেকি কেলা গায়ক নেকি গায়কৰ নামত কলংক হয় গায়ক কোন হয় যি মানুহৰ কাৰণে কান্দিব সেই তাকহে গায়ক বুলি কয় এওঁলোকৰ গায়ক নেকি এইকেইজন যি নিজৰ পেটটো ভৰাবলৈ এতিয়া প্ৰগ্ৰেম মাৰিব কেইদিনমানৰ প্ৰগ্ৰেম মাৰিব গোটেই মাহটো প্ৰগ্ৰেম মাৰিব পইচা পাব দুদিনমানৰ পিছত দামী গাড়ী এখন লোৱা দেখা পাব মানুহক পাত্তাই নিদিয়া হৈ যায় তাৰপিছত সিহঁতি একে এইবোৰ ৰাজনীতি টাইপৰ নিচিনা হৈছে বিজনেছে কৰি আছে ৰাজনীতিৰ নিচিনা হৈছে যে সময়ত মানুহৰ হাতে হাত জুই যেনেকৈ হাত জোৰ কৰি যেনেকৈ চৰকাৰে মোক ভোট দিয়ক ক'ব সেই তেনেকৈ তাহাঁতিও গায়কবোৰ তেনেকুৱা কয় আজিকালি গায়কবোৰ ক'ব মোক গান শুনক মোৰ আজি প্ৰগ্ৰেম আছে মোৰ প্ৰগ্ৰেমত যাওক মোক গান চাওক মোক পইচা কেইটামান দিয়ক মই ধনী হ'ম তাৰপিছত লাট মাৰি দিব এই তেনেকুৱাই হৈ আছে ন এওঁলোকৰ গুৰিত অকণমানো জুবিন দা এওঁলোকৰ অকণমান হ'লেও গুণ নাই আকৌ তেওঁলোকে কয় কি আমি জুবিন দাৰ সত্তাটো জীয়াই ৰাখিব লাগিব জুবিন দাৰ যিখিনি ভাবি থৈ গৈছিলে যিখিনি কৰি থৈ গৈছিলে আমি সেইখিনি জীয়াই ৰাখিব লাগিব জুবিন দাৰ কৰ্মখিনি আমি জীয়াই ৰাখিব লাগিব জুবিন দাৰ গানে যোগে জীয়াই ৰাখিব লাগিব জুবিন দাৰ কৰ্ম যোগে জীয়াই ৰাখিব লাগিব আৰে ভাই জুবিন দাৰ কৰ্ম কি আছিলে মানুহৰ কাৰণে কন্দা ন মানুহৰ কাৰণে কন্দা জুবিন দা তেওঁ মানুহৰ কাৰণে ওলাই আহিছিলে বানপীড়িতিৰ কাৰণে ওলাই আহিছিলে মানুহক যি নাই সহায় কৰিছিলে এতিয়া তেওঁলোকক আপোনালোকৰ গুৰিত কি কণ সত্তা আছে অকণমান কি জীয়াই ৰাখিব আপোনালোকে কি জীয়াই ৰাখিলে সময় হ'লে আপোনালোকে সেই চৰকাৰৰ চামচাগিৰি হৈ যায় সোমাই যায় ভিতৰত আৰু টাইম হ'লে ওলাই আহে মানুহক অকণমান হাৰি দিবলৈ আস্থা দিবলৈ আৰু আমাৰ মানুহবোৰ এইবোৰ অসমীয়া মানুহবোৰ এইবোৰ বুৰ্বক তাহাঁতিও ভুল যায় এনেকুৱা কথাত সেইটো কাৰণেতো আজি এইটো অৱস্থা হৈছে এনেকুৱাতেও হৈছে না আমাৰ অসমীয়া মানুহখিনি অলপতে মৰম চেনেহত ভুল যায় কাৰণে এইটো হৈছে লুটি পুটি খাব পাৰিছে নহ'লে লুটি পুটি খাব পাৰিলেহেঁতেন নেকি আমিয়ে বুৰ্বক আমি অসমীয়া হৈ পিনে আমি বুৰ্বক সেইটো কাৰণে অসমীয়া বুলি কৈ পিনি কেতিয়াবা নিজৰ ওপৰতে চুট উঠে জ্ঞান থাকিও অজ্ঞানী নিচিনা লাগে অসমীয়া বুলি ক'বলৈ আৰে মানে সময় হ'লে আমাক ইউজ কৰিব প্ৰয়োজনত ইউজ কৰিব আৰু প্ৰয়োজন হৈ যোৱাৰ লগে আমাক সেই গেলা আলু পিঁয়াজৰ নিচিনাকৈ দলি মাৰি পেলাই দিব তেনেকুৱা নেকি চবৰে সমস্যা আছে ন নালাগে তোমালোকে হাজাৰ টকা দি খৰচ কৰিবলৈ তোমালোকে এই মানুহখিনি বা পোৱা পইচাখিনিকে অলপ 2 টকামান সহায় কৰা না সহায়টো কৰিব পাৰা এতিয়া ইয়াতে দুটামানে কমেণ্ট কৰিব তই কিমান কমেণ্ট দিব তই কিমান সহায় কৰিছ বা আমি যদি ইমান সহায় কৰিব পাৰিলে আমি এই বাহিৰত আহি পিনি কাম নকৰোঁ আমি সহায় কৰিব পাৰিলে আমি যদি সহায় কৰিব পাৰিলোহেঁতেন আমাক আপোনালোকেনো সহায় কৰক না আপোনালোকে কিমান সহায় কৰে আমাক নকয় নহয় আমাৰ নিচিনা সেই সৰু ক্ৰিয়েটৰবোৰক আপোনালোকে সহায় কৰে জানো
ভিডিঅ' চাই পিনি লাইক এটা কৰিবলৈ আপোনালোকৰ সময় নহয়, ভিডিঅ' চাই পিনি স্ক্ৰল কৰি গুচি যায়। আৰু যিবোৰে এইবোৰ দামী দামী গাড়ী আনি পিনি দেখুৱাবহি, মই আজি এখন গাড়ী কিনিলোঁ, মই আজি ঘৰটো শ্বৰ্ট দিলোঁ, মই আজি টাইলছ লগালোঁ, আজি মই ইমান দামী এইটো বস্তু আনিলোঁ, সেইবোৰকে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব। কিন্তু তাহাঁতি আকৌ আপোনালোকৰ কাৰণে কাৰণ তাহাঁতি ধনী হৈছে আপোনালোকৰ কাৰণে। আপোনালোকে ভিডিঅ' নাচালে, আপোনালোকে ফ'ল' নকৰিলে, আপোনালোকে লাইক নকৰিলে, তেওঁলোকৰ সেয়া হ'বলৈও ক্ষমতা নাই। কিন্তু তেওঁলোকে আপোনালোকৰ কাৰণে নাকান্দে। আৰু আমিবোৰে চিঞৰি থাকিলে কি হ'ব, আমাৰবোৰক আপোনালোকে সহায় নকৰে। ফ'ল' এটা কৰিবৰ কাৰণে 100 বাৰ কোৱাৰ পিছতো আপোনালোকে ফ'ল' নকৰে। যোনে ফ'ল' কৰে সেইটো আনফ'ল' কৰি গুচি যায় দুদিনমানৰ পিছত। লাইকটো কোৱা দূৰৰে কথা, কমেণ্ট কৰা দূৰৰে কথা, ফ'ল' কৰাটো আনফ'ল' কৰি গুচি যায়। সেইটো কাৰণেতো আমাৰ মানুহবোৰে যোনে যি দেখাব পাৰে আজি সেই তাকে ভাল পায়। আমাৰ ভালক কেতিয়াও ভাল নাপায়, বেয়াকৈ ভাল পায়। আৰু পিছত আকৌ তাহাঁতিয়ে চিঞৰি থাকিব, এই এহঁতক আমি এনেকুৱা কৰিলোঁ, এতিয়া আমি এনেকুৱাকৈ কৰিলোঁ। সেইটো কাৰণে প্ৰথম যিকোনো কৰাৰ আগতে ভাবি চাব লাগে। বছ এয়াই আপোনালোকক এয়া ক'লোঁ। যদি কথাখিনি বেয়া লাগিছে ক'ব, ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব, কিন্তু ফ'ল' এটা কৰিব। আমাৰো মন যায় সহায় কৰিবলৈ। এই বাহিৰত আহি কাম কৰি আছোঁ, ঘৰ দুৱাৰ আহি পিনি অত বছৰে, কাকনো কি সহায় কৰিম। তথাপিতো কোনোবাই স্কেনাৰ দিলে সেই 10 টকা 20 টকা 100 টকা যি পাওঁ দি দিওঁ বাৰু ফেচবুকৰ জৰিয়তে। এতিয়া তেওঁলোকে পায় নে নাপায় এতিয়া নাজানো, এতিয়া আমি দেখা পাওঁ দি দিওঁ আৰু। এতিয়া কোনে কাৰ পকেটত যায় সেইটো গম পোৱা নাযায় বাৰু, তেনেকৈ দিওঁ আৰু। সহায় কৰিবলৈনো কাৰ মন নাযায়, বহুতৰ মন যায়। এতিয়া আমাৰ নাই নহয় ইমান। এতিয়া আমি আৰু এটাৰ ওপৰতে ভিত্তি কৰিব পাৰোঁ। ছ'চিয়েল মিডিয়াৰ পৰা যদি 2 টকা ইনকাম কৰিব পাৰোঁ, তাৰপৰা পইচা খৰচ কৰি মেলি 2 টকা হেৰি কৰি মেলি মানুহক সহায় কৰিব পাৰিম। আৰু সেইটোতো সামৰ্থ্য এতিয়ালৈকে হোৱা নাই। অত বছৰৰ পৰা ফেচবুক চলাই আছোঁ, ইউটিউব চলাই আছোঁ। কাৰণ মানুহে চাব নকৰে, ভিউজে নাচায় মানুহে, ক'ৰ পৰা আহিব। আৰু আমিবোৰে এতিয়া যিবোৰ কথা কওঁ, আমাৰ এইবোৰ কথা কাৰো সহ্যই নহয়, ভালেই নালাগে। ফকতীয়া বস্তুবোৰ দেখাব পাৰিলে ভাল পায়। এতিয়া আমাৰ এইবোৰ দেখুৱাব পৰা আমাৰ নাই নহয়, এতিয়া কেনেকৈ দেখুৱাম। এইবোৰকে এনেকৈ কৰি মেলি থাকোঁ আৰু। যি ভিউজ আহিব নাহিলে নাই আৰু। ঘৰত যদি যাওঁ সামৰ্থ্য অনুযায়ী যাক যিটো পাওঁ যিমান পাওঁ সহায় কৰিম আৰু। তাৰ আকৌ ভিডিঅ' দেখুৱাম আপোনালোকক। কিন্তু এই বুলিও নহয় 100 টকা 200 টকা বস্তু এটা দি পিনি ভিডিঅ' বনাবলৈ মন নাযায়। আৰু আজিকালি আকৌ ভিডিঅ' নবনালে আকৌ কি হ'ব, ভিডিঅ'টো বনাবই লাগিব। ভিডিঅ' বনালে যদি তাৰপৰা কিবা এটা হয়, অকণমান সাহস এটা হ'ব। বাকী আপোনালোকৰ এয়া ক'লোঁ, এয়া বিশেষকৈ আপোনালোকে এই গায়কবোৰ চিনি পাই লওক। এই আমাৰ অসমত থকা বৰ্তমান গায়ক এইসোপা কোনো কামৰ গায়ক নহয়। এইবোৰ খালি অকল টকা লুটিবলৈ গায়ক বনিছে, বছ ইমানেই। কিন্তু মানুহৰ পৰাই ধনী হয়, মানুহৰ পৰাই ধনী হৈছে, মানুহৰ পৰাই টকা পাইছে, কিন্তু মানুহকে নাচায়। সেইটো কাৰণে অকণমান হেৰি হওক। যিজন আমাৰ এতিয়া এজনে আছিলে আমাৰ মানুহৰ প্ৰতি কান্দিব পৰা, সেইজন আছিলে আমাৰ জুবিন দা। মানৱতা মানুহৰ কাৰণে কন্দা। এতিয়া সেইজন নাই আৰু, সেইজনৰ নিচিনাও নাই আৰু। নাভাবিব যেন আৰু ওলাব নাই। আজিকালি চব পকেট ভৰা মানুহ আছিলে। সেইটো কাৰণে তেওঁক এইবোৰ বুদ্ধি চুদ্ধি লগাই পিনি তেওঁক এনেকুৱা এইটো অৱস্থা কৰিলে। জাষ্টিকটো কেতিয়া পাব ঠিকনা নাই। তথাপিতো কওঁ আৰু, জয় জুবিন দা, জাষ্টিক ফৰ জুবিন গাৰ্গ। কওঁ তেওঁক জাষ্টিক সোনকালে লাগে। কিন্তু যি পৰিস্থিতি দেখিছোঁ অতদিনে জাষ্টিক পাবই লাগিছিলে, দিবই পৰা নাই। কিছুমান গায়কে ভাবিছে তেওঁ নাই যেতিয়া আমি আৰু জেগাবোৰ ল'ব পাৰিম আৰু। কিন্তু তহঁতি 100 বাৰ জনম তেওঁ জেগাটো ল'ব নোৱাৰ। তেওঁলোকেতো একচেকেণ্ডো হ'ব নোৱাৰে, আৰু হ'বলৈও চেষ্টা কৰা নাই তহঁতি। আৰু কৰিব নোৱাৰ, কেনেকৈ কৰিবি? তহঁতৰতো গোটেই এইটো কি বুলি কয়, মনটোৱে হাৰিয়ে ভৰি আছে, কয় ন, স্বাৰ্থপৰে ভৰি আছে। স্বাৰ্থপৰ মানুহে কেতিয়াও আনৰ ভালটো নকয় ন, ভাল কৰিব নোৱাৰে। বাকী আপোনালোকে চাওক।